Welcome back to my YouTube channel. I am just a teacher. এটি আমি আৰম্ভ কৰিম মই ৰেডি কৰি থৈছো চাৰিটা ভয়েস তাক আমি চেঞ্জ কৰিব চেষ্টা কৰিম এক্টিভৰ পৰা পেছিভৰ পৰা এক্টিভ আমি সকলোৱে জানো এই নম্বৰটো ষ্টাৰ্ট কৰিছো they laughed at us আৰু সদায় মনত ৰাখিব লাফৰ লগত এট প্ৰিপজিশন বহে লাফ দি যদি এটাত ব্ল্যাঙ্ক দি থৈ দিয়ে খালি ঠাই দি থৈ দিয়ে আৰু প্ৰিপজিশন বহুৱাব দিয়ে তেতিয়া নিশ্চয় এট বহিব they laughed at at him I laughed at him এনেকে লাফটৰ লগত সদায় এট বহে লাফট আছে past tense ভাৰ্বৰ দ্বিতীয় ৰূপ সো আমি কি কৰিম আজ তো আমি এফালে লৈ আহিম উই লগত বহিব where কিয় বহিব কাৰণ এটো past tense ৰ অক্সিলাৰি ভাৰ্ব was where উই লগত বহে where we were laughed at ৰ কি past participle laughed at হ'ব we were laughed at মেইন ভাৰ্ব এটোক আমি তৃতীয় ৰূপ কৰিব লাগে laughed so we were laughed at by them they to এফালে আহি যাব by them Rose is called the queen of flowers ইয়াৰ অৰ্থটো হ'ল গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় এটো এটা পেসিভ ভয়েস is called am is are ভাৰ্বৰ তৃতীয় ৰূপ অৰ্থাৎ এটো এটা পেসিভ ভয়েস আছে আমি তাক সাবজেক্ট কৰিব লাগিব কিন্তু সাবজেক্ট কৰিবলৈ আমাৰ হাতত সাবজেক্ট নহয় এক্টিভ ভয়েস কৰিব লাগিব আৰু এক্টিভ ভয়েস কৰিবলৈ আমাৰ হাতত কি নাই সাবজেক্ট আমি কি কৰিম নিজে উলিয়াব লাগিব কেনেকৈ উলিয়াম Rose is called the queen of flowers ৰজক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় কোনে কয় মানুহে কয় অৰ্থাৎ মানুহে ফুলক গোলাপক ফুলৰ ৰাণী বুলি কয় সো আমি মানুহ বুলি কম পালো সো সাবজেক্ট আমি উলিয়াই লম পিপল am is are আছে নিশ্চয় প্ৰেজেন্ট টেন্স হ'ব লাগিব সো people call Rose the queen of flowers আমি কৰিলো people call Rose the queen of flowers এতিয়া এটা কথা মন কৰিব যে Rose is called the queen of flowers এই প্ৰশ্নটো দিয়া আছে কাৰণে মই এনেকৈ পাতিছো কিন্তু একচুয়ালি প্ৰশ্নটো আমি শুদ্ধ কৰিব গলে the rose বহাব লাগে the rose ঠিক আছে কমন নাউন হয়নে কমন নাউন সেই কাৰণে আমি কি বহাব লাগিব the rose is called the queen of flowers এনেদৰে হ'ব লাগে তেতিয়া ৰজৰ আগত দাটো বহাই people call the rose the queen of flowers the আৰ্টিকলটো ব্যৱহাৰ কৰিব লাগে কিন্তু কৰা হোৱা নাই কাৰণে ময়ো দিয়া নাই একচুয়ালি নিয়ম মতে শুদ্ধ কৰিব গলে the rose বহাব লাগে চিনব দিছে the stranger made an attempt অৰ্থাৎ অচিনাকি জনে made an attempt to break into the house The stranger made an attempt to break into the house. Made means past tense hole ki hobo an attempt object so an attempt hobo an attempt was hobo jeto past tense an attempt was made so made hobo an attempt was made by the stranger অচিনাকি জনৰ দ্বাৰা এটা চেষ্টা কৰা হৈছিল কি চেষ্টা কৰা হৈছিল টু ব্ৰেক ইনটু দা হাউস ভাঙি ঘৰ সোমাবলৈ ঘৰটো ভাঙিবলৈ সোমাই যাবলৈ ষ্ট্ৰেঞ্জাৰজনে চেষ্টা কৰিছিল এটা শেষত আছে টু ব্ৰেক ইনটু দা হাউস এখিনি অবজেক্টত নপৰে এখিনি কমপ্লিমেন্ট অৰ্থাৎ আদাৰ ওয়াৰ্ড আমি তাক শেষত বহাই দিলে হ'ল টু ব্ৰেক ইনটু দা হাউস এই গোটেই লম্বা বাক্যটো আমি শেষত বহাই দিলে হ'ল টু ব্ৰেক ইনটু দা হাউস কেনেকৈ হল মই বুজাই দিছো the stranger made an attempt অবজেক্ট লাগে আমাক অবজেক্টটো আমি সাবজেক্ট কৰিব লাগে an attempt সাবজেক্ট কৰিলো ঠিক আছে তাৰ পিছত was made যেহেতু past tense so was বহিল made ঠিক আছে made so তৃতীয় ৰূপ তাৰ পিছত by subject to object হল বাকি রোল কি to break into the house এখিনি হল কমপ্লিমেন্ট so আমি বাক্যৰ শেষত আকৌ লগাই দিম ঠিক আছে নেক্সট চাও they were clearing the floor earlier today এটা কোয়েশ্চন মার্ক কে দিলু মিস্টেক হল they were clearing the floor earlier today এতিয়া was were আৰু ভাৰ্বৰ লগত ing অৰ্থাৎ past continuous থাকিলে কি কৰিম আমি অবজেক্ট লিম the floor ইয়াত লৈ আহিম the floor লগত কি বহিব was বহিব যেহেতু কন্টিনিউয়াস সো being এটা আহিব ঠিক আছে past continuous কাৰণে was আহিল আৰু being আহিল ঠিক আছে was হয় past tense or auxiliary verb the floor was being clear main verb হল clear ভাৰ্বৰ তৃতীয় ৰূপ cleared ed যোগ হ'ব cleared ed এটা যোগ হ'ব
the floor was being cleared by them. They asile, so ami by them bhalu. Tarpasot earlier today hini complement asile, ami hini at shekhot bhai dim. Earlier today. Akhor bear be khama koribo paru, thoribo parile hol. They were clearing the floor earlier today. আমি object আনিলো, the floor was being cleared by them. They to them হৈ গ'ল earlier today, complement earlier today. Hope আমি এইখিনি বুজি পালো। এই চাৰিটা বাক্য আমি খুব সুন্দৰকৈ কৰিব পাৰিলো বুলি মই আশা কৰোঁ। নেক্সট ভিডিঅ' ক্লাছত পুনৰ লগ পাম। টিল দেন ষ্টে হোম ষ্টে ছেফ। নহ'লে কৰোণা মহামাৰী আপুনি দেখিছে কি ত্ৰাসৰ সৃষ্টি কৰি আছে। আমিও সেইকাৰণে তাৰ বলি হ'ব নালাগে। চ' আমি ঘৰতে সোমাই থাকি এনেকুৱা ভিডিঅ' ক্লাছ কৰি অলপ বেছিকৈ শিকাটো আগ্ৰহ দিব লাগে। টিল দেন বাই বাই।